Hello, কি খবৰ? Welcome to my first vlog. আৰু আজি আমি কলৈ যাম কি কৰোঁ এতিয়া আমি ট্ৰেইনত আছোঁ আৰু এই আমাৰ আছে মোবাইল চাই আমি গৈ আছোঁ আৰু আপোনালোকে জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি যেহেতু হলি সেইবাবে আজি ট্ৰেইনত মানুহ একদমেই নাই। সো আমি এতিয়া ষ্টেচন পাই গ'লোঁ আৰু ইয়ালৈ নামিছোঁ। এয়া গৈ আছোঁ, আমাক নিবলৈ আহি আছে সুৰজে। ভ্লগ ষ্টাৰ্ট কৰিছোঁ। हाय बोल दो मेरे ब्लॉग में। होली शुभेच्छा दी। A few moments later. हैप्पी होली। एक गाड़ी उठा लियो इतना गई থাকো। যেহেতু এইটো মোৰ ফাৰ্ষ্ট ভ্লগ, সো মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' কৰাৰ, তথাপিও মই বহুত চেষ্টা কৰিম, আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি মোৰ আশা থাকিল। সো কিছু সময় ৰেষ্ট লৈ ভাত পানী খাই গা পা ধুই এতিয়া ফাইনেলি ৰেডি হৈছোঁ যাবলৈ। আৰু ইয়াক আপোনালোকে চাব পাৰে পুৰা একদম ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব। এতিয়া আমি যাম থানলৈকে, সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া গোহাঁই ফুৰোৱাৰ পৰ্ব চলি আছে। আমি থানৰ ভিতৰলৈকে সোমাই গৈ আছোঁ এতিয়া খোজকাঢ়ি। হাই কৈ দিয়া। এয়া পিছফালে বৰমা আৰু মা আছে। এইখন হৈছে জাপি গেট। মই এই বৰদোৱা থানলৈকে দুবাৰমান আহিলোঁ, কিন্তু হোলীত প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু খুবেই ধুনীয়া এক্সপিৰিয়েঞ্চ, খুব ধুনীয়া লাগিছে। এতিয়া মই আছোঁ বৰদোৱা কীৰ্তন ঘৰৰ ঠিক বেক চাইডত, আৰু ইয়াত ঠিক অপজিট চাইডত আছে এইটো পুখুৰী, হাতী পুখুৰী বুলি কয়। আৰু তাত কিছুমান সৰু সৰু ঘৰ দেখিবলৈ পাইছে। এই ঘৰবিলাকত এই বৰদোৱা থানৰ ভকতসকল ইয়াতে স্থায়ীভাৱে বাস কৰে। এই থানৰ দুখন গেট আছে, এখন হ'ল জাপি গেট, এইখন মই আপোনালোকক আগতে দেখুৱাইছোঁ। আৰু এতিয়া মই আছোঁ, এয়া মোৰ বেক চাইডে আছে, এখন সিংহদুৱাৰ বুলি কোৱা হয়। আমি এতিয়া মেলাৰ ভিতৰভাগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। এয়া হৈছে আকাশী গংগাৰ পাৰ, য'ত তীৰ্থযাত্ৰীসকলে নিজে ৰান্ধি বাঢ়ি খাব পৰাকৈ সুব্যৱস্থা কৰি থোৱা আছে। এতিয়া বলকচোন আমি মেলাখন চাবলৈ যাওঁ।
এতিয়া আমি খাবলৈ লৈছোঁ এয়া আমি অৰ্ডাৰ দিছোঁ ঘৰলৈ পাওঁ টেষ্ট কৰি চাওঁ কেনেকুৱা হয় লগা নাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব